তো আজি আমি শুক্লা চেৰপাঙত ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত আমি আলোচনা কৰিবৰ কাৰণে আজি ইয়াত শুক্লা চেৰপাঙত মানে মাছ গেদাৰিং হৈছে। ইয়াত আজি আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে, BTC মুৰব্বী আৰু অসমৰ মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম ডাঙৰীয়া আহিছিলে। তাৰপিছত ডক্টৰ অঞ্জলি দৈমাৰী আৰু ৰফিক আহমেদ আলহী হিচাপে আমাৰ মাজত উপস্থিত হৈছে। আজি ইয়াত আমি মহিলা সবলীকৰণৰ ওপৰত আলোচনা কৰিছোঁ। গোটেই মহিলাক লৈ ফালে আজি আমি ইয়াত মিটিং কৰিছোঁ। আজি বহুত হাজাৰ হাজাৰ মানুহ ইয়াত গেদাৰিং হৈছে। আগন্তুক যিটো BTC নিৰ্বাচন, এই নিৰ্বাচনত শুক্লা চেৰপাঙত কোনো ইয়াত কেণ্ডিডেটে মোৰ ওচৰত আহিব নোৱাৰে। চতুৰ্থবাৰৰ বাবে শুক্লা চেৰপাঙত BPF দল জিকিব আৰু BTC হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চতুৰ্থবাৰৰ বাবে চৰকাৰ কৰিবলৈ আগবাঢ়িছোঁ। অমেনৰ কাৰণে আজি আমি যি কৰি আহিছোঁ, অমেনক আমি সদায় সুবিধা দিছোঁ। VCDC হওক বা কিবি আমাৰ আইজা মানে BPF দলৰ পৰা আজি আমি মহিলা কেণ্ডিডেটো দিছোঁ। ঠিক তেনেকৈ VCDC হিচাপে আমি চেয়াৰমেন আমি দিছোঁ, ক'ৰবাত মেম্বাৰ আছে। এই ধৰণে আজি আমি মহিলাসকলক উন্নত কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ জৰিয়তে আগতো আমি মানে উইভিং খুলিবৰ কাৰণে বিভিন্ন মানে উৎপাদন কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ জৰিয়তে মহিলাসকলৰ উন্নয়ন কৰাৰ কাৰণে আমি কাম কৰিছোঁ। আগন্তুক দিনবোৰতো তেখেতসকলৰ উন্নয়ন কৰাৰ কাৰণে সবলীকৰণ কৰাৰ কাৰণে আমি কাম কৰিম। কণ্টেষ্ট নাই। আজি 3টা কাৰ্যকালত আপোনালোকে দেখিছে, আপোনালোকে মিডিয়া হয়, আপোনালোকৰ ৰেকৰ্ড থাকিব লাগে। 2005, 2010, 2015 মোৰ পিছত কোন আছিল, আপোনালোকৰ মিডিয়াৰো ৰেকৰ্ড থাকিব লাগে। 8,000, 8,500 মাৰ্জিনত মই জিকি আহিছোঁ। মোৰ পিছত কোনো নাথাকে, এইবাৰো নাথাকে। যোৱাবাৰ 3 কোণা আছিল, আজি 4 কোণা। BPFক বেয়া পোৱা যিটো ভোট, যোৱাবাৰ 2টা ব্যক্তিয়ে 2টা কেণ্ডিডেটে লৈছিল। BPFক বেয়া পোৱা ভোট এইবাৰ 3টা কেণ্ডিডেটে ভাগাই ল'ব। তো 2টাই ভাগাই লৈ যিমান পায় 3টা ভাগাই লৈ আকৌ কম হ'ব। মাৰ্জিনটো এইবাৰ আৰু বেছি মাৰ্জিন লৈ পেলাই মই আকৌ জিকিম। 10,000 মাৰ্জিন লৈ জিকিম। ধন্যবাদ। 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আসনৰ কাৰণে কোনোবা মানে UPFL, কোনোবা BJP, কোনোবা গণ সুৰক্ষা পাৰ্টীৰ মাজত কণ্টেষ্ট হ'ব। 1 নম্বৰ BPF থাকিব, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ কোন হয় আমি নাজানো। কাৰণ মোৰ ওচৰত কোনো নাই, কণ্টেষ্ট নাই। ইয়াৰ কাৰণে কৈছোঁ কণ্টেষ্ট থাকিলে ইমানুৱেল মুছাহাৰীয়ে নীতি আদৰ্শ নাথাকা মানুহ। সি আজিও MLA হৈ আছে, BPFৰে হয়। সেই BPFৰ MLA হৈ আজি BJP কাম কৰি আছে। এইবিলাক মানে নীতি আদৰ্শ নোহোৱা মানুহ হয় না নহয় আপোনালোকে জানে। এই ধৰণে গতিকে ইমানুৱেল মুছাহাৰী আমাৰ কাৰণে একো ফেক্টৰ নহয়। ধন্যবাদ। শুনা নাই, কিন্তু মোৰ শুক্লা চেৰপাঙত আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মোৰ সমষ্টিৰে হয়, মোৰে বৈনী জোঙাই হয়। মোৰ লগত একো কথা পতা নাই। মোৰ তাত আজি বিশ্বজিৎ দৈমাৰীয়ে মোৰ সমষ্টিত কাকো একো কোৱা নাই BJPত যাব লাগে বুলি। মোৰ মানুহক কাকো কোৱা নাই, তেখেতৰ মানুহকো BJPত যাব লাগে বুলি আজিৰ দিনটোত কোৱা নাই। আজি শুক্লা চেৰপাঙত আমি BPF দল হিচাপে বিশ্বজিৎ দৈমাৰী থকা সময়ত বা বৰ্তমানো আজি একেলগে আছোঁ। মই ভাবোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ইয়াত গণেশ কছাৰীৰ হৈয়ে কাম কৰিব, কাৰণ মোৰ ঘৰৰে মানুহ, মোৰ জঙাই হয়। BJPৰ লগত গোপন বুজাবুজি আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সদায় কৈ আছে, আজি যিবিলাক ইলেকশ্যন এই মানে UPFLক হাৰাৱাৰ কাৰণে এইখিনি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাটক কৰি আছে। হাগ্ৰামা ছাৰো গালি দিছে, হিমন্ত ছাৰে যেতিয়া গালি দিয়ে হাগ্ৰামা ছাৰে ৰিপ্লাই দিয়ে, এনেকুৱা হৈ আছে। এইবিলাক আমাৰ মাজত নাটক, কাৰণ আমি UPFLক পৰাভূত কৰিব লাগে। ধন্যবাদ। পাগল নাকি? ইয়াক পাগল বুলি ক'ব লাগিব। তেখেতসকলে গোটেই বড়োসকলৰ ভোট পালেও 27,000 ভোট নাপায়। বড়ো ইয়াত 16,000 প্লাছ আছে বড়ো ভোট। তাৰে বাদৰ মোৰ 60% বড়ো ভোট।